গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোক ভালে আছেনে? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু এতিয়া ৰাতিপুৱা বাজিছে 8:30। দেখিছে অকণমান ৰেডি হৈছোঁ কাৰণ মালিনী স্থান যাওঁ আজি যিহেতু বতৰটো বহুতেই ভাল কৰিছে। এইকেইদিন অহাৰ পৰা একদম একেৰাহে বৰষুণ। আজি পূৰা ৰ'দ দিছে। আজি নগ'লে নহ'বই, নগ'লে আৰু যোৱা নহ'ব কাৰণ কালিলৈ ঘৰলৈ যাবগৈ লাগিব। এতিয়া ওলাই আছোঁ অকণমান মন্দিৰৰ পৰা ফুৰি আহোঁ। তেনেহ'লে বন্ধু বান্ধৱীসকল ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আৰু এইফালে চব ওলাই গৈছোঁ। বৰ্তমান অকণমান খোজকাঢ়ি যাবলগীয়া হৈছে। সেয়া মেইন ৰোড পাই গ'লোঁ। তাৰ পৰা টেম্পু কিবা গুচি যামগৈ। লগালগ টেম্পু পাই গ'লোঁ, অলপ ৰৈ থাকিবলগীয়া নহ'লে। এইফালে পাই গ'লোঁ আৰ্মি কেম্প। আৰু জানেনে আৰ্মি কেম্পটো ইমানেই ডাঙৰ, আমি টেম্পুত গৈ আছোঁ যদিও আৰ্মি কেম্প এদাই হোৱাগৈ নাই। আৰু এই জেগাকণৰ নাম হৈছে লিকাবালি। মন্দিৰলৈ ইয়াৰ পৰা আৰু বহুত যাবগৈ লাগিব, বহুত দূৰ। বহুত বছৰৰ পাছত আহিলোঁ। দেখিয়ে মনটো বহুতে ফূৰ্তি লাগিছে, বহুতেই ভাল লাগিছে। কাউণ্টাৰ হয় এইটো, আৰু ইয়াতে টিকেট কৰিব লাগিব, তেতিয়াহে আমি মন্দিৰৰ ভিতৰত যাব পাৰিম, নহ'লে যাব নোৱাৰি। বাহিৰত আহিলে মানে টিকেটটো কৰা হ'ব। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আৰু এয়া টিকেট কৰা হৈ গ'ল। এইটো নিয়ম প্ৰথমকৈহে ওলাইছে, আগতে ইমান গৈছিলোঁ যদিও টিকেট কৰিব লগা হোৱা নাই। আৰু দেখিছেনে ইমান ধুনীয়া কৰিলে, বহুতেই ধুনীয়া কৰিলে মন্দিৰটো। আৰু ইয়াতে দুটা ৰাস্তা আছে, যোনফালে মন যায় সেইফালে যাব পাৰি। আৰু এইফালে যিহেতু বহুত কষ্ট হ'ব, এইফালেদিয়ে যাওঁ। ৰাস্তায়ো যাব পাৰি, কিন্তু আমি এইটো
আহি থাকা। এয়া ধূপ চুপ জ্বলাই চাকি তাকি জ্বলাই এতিয়া সেৱা লৈছোঁ আৰু মোৰ লগতে ছোৱালীজনীও ধূপ এডাল তাইকো লাগে দি দিলোঁ আৰু তাইও ধুনীয়াকৈ সেৱা কৰিছে। এতিয়া সেৱা কৰিবলৈ বহি গৈছোঁ। প্ৰসাদ খাব লৈছোঁ। আৰু বহুতে ধুনীয়া কৰিলে মন্দিৰটো। বহুত বছৰৰ পাছত গ'লোঁ আৰু বহুতেই ধুনীয়া হ'ল আৰু ওপৰত আৰু বহুত বস্তু আছিলে চাবলগীয়া, আপোনালোকক দেখাবলগীয়া, কিন্তু মই যাব নোৱাৰিলোঁ কাৰণ মোৰ অৱস্থাটো একদমেই বেয়া হৈ গ'ল। ছোৱালীৰ উৎপাত এইফালে, সেইটো কাৰণে আৰু নগ'লোঁ, যোৱাটো নহ'লে। নেক্সট আকৌ যেতিয়া যাম তেতিয়া মই চেষ্টা কৰিম আপোনালোকক চব ভিডিঅ' দেখুৱাবলৈ। আৰু এইবোৰ যিবোৰ দেখিছে আপোনালোকে, এইবোৰ হৈছে শিল দি পিনি বনাই থৈ পিনি সজাইছে। বহুতে ধুনীয়া লাগিছে দেখিবলৈ। আৰু সেইডোখৰত বা ছোৱালীজনী ৰৈ আছে, তাত মই আপোনালোকক বস্তু এটা দেখুৱাওঁ। আৰু ইয়াত দেখিছেনে, গোটেই পইচা পেলাই থোৱা আছে। ইয়াত মনৰ পৰা কিবা উইচ খুজিলে মানে ভাল বুলি কৈছে, সফল হয়। আৰু এতিয়া মোৰ এটা ট্ৰাই কৰি চাওঁ, ভগৱানে মোৰ দিয়ে নে নিদিয়ে। আৰু ময়ো মনৰ পৰা কিবা এটা বিচাৰি পিনি ইয়াত পইচা এটা দি দিছোঁ।
চাওঁ ভগৱানে মোক সেইটো পূৰণ কৰে নে নকৰে। আহা পিহু আহা যামগৈ আহা হৈ গ'ল আহা। বহুত ধুনীয়া প্লেচটো, বহুত ধুনীয়াকৈ বনাইছে এতিয়া। আমি আগৰবাৰ আহোঁতে ইমান ধুনীয়া কৰা নাছিলে, কিন্তু এতিয়া বহুত ধুনীয়া কৰিলে মন্দিৰটো। যোৱা লগতে কথা এটা কওঁ, আপোনালোকে বিশ্বাস নকৰে, মই ভিডিঅ' কৰোঁতে মই এটা ফটো মাৰিবলৈও নোৱাৰিলোঁ, পাহৰি থাকিলোঁ ভিডিঅ'ৰ ধান্দাত। ইহঁতক আহোঁতে ৰাতিপুৱা ৰুটি এখন খুৱাই আনিছোঁ, হ'লেও এতিয়াও বহুত টাইম হ'ল, দুপৰীয়া 3টামান বাজিবলৈ হ'ল। আৰু ইয়াতো আই লাভ মালিনিস্থান বুলি লিখা আছে, চেল্ফি পইণ্ট ইয়াতো বহুত ধুনীয়াকৈ বনাইছে। এতিয়া ঘৰলৈ যাবলৈ লৈছোঁ। ওপৰলৈ যাবলৈ বহুতে মন আছিলে, কিন্তু যোৱা নহ'লগৈ। যোৱা আগে আইচক্ৰীম এটাও খাই লৈছোঁ। আৰু এয়া চাওক, ইমান তলেদি হেলিকপ্টাৰবোৰ গৈছে, মই ভিডিঅ' নকৰি নোৱাৰিলোঁ। আৰু এতিয়া সোমাই গৈছোঁ হোটেল এখনত। ইয়াত কিবা এটা খাই মেলিহে ঘৰলৈ যোৱা হ'ব, কাৰণ ৰাতিপুৱা একো খাই অহা নাছিলোঁ। আৰু আহি পাই পিনে তেনেকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ, কাৰণ আহি পিনি বহুত ভাগৰ লাগিলে, অকণমান শুই দিলোঁ। এতিয়া বাজিছে 5:30। আৰু বাহঁতে কি কৰিছে দেখুৱাওঁ ৰ'ব। তাই এইফালে পূৰা চাহ বনাই আছে। চাহ একেবাৰে পকৰি, পিঁয়াজি, চিংৰা, এইফালে চাহ উতলি আছে। আৰু বহুত ভাগৰো লাগিলে, সেইকাৰণে আহি পিনি তেনেকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ। আহি পিনি একদম শুই গ'লোগৈ। বাপৰে মোৰ চাহ সেই ডাঙৰ সেই কাপটো চিংৰা দেখিছেনে, কিমান ডাঙৰ চিংৰা, কিন্তু খাবলৈ ইমান টেষ্টি নহয়। ডাঙৰ চিংৰা নে সৰু? অঁ নহয়, সৰু, কিন্তু খাবলৈ বহুত টেষ্টি, মানে সেইটোৱে কৈছোঁ। খাই যাওঁ। এইফালে বা আৰু দিনটো বজাৰৰ পৰা আহেগৈ, কাৰণ ল'ৰা ছোৱালীবিলাকৰ কাৰণে কিবা এটা আনিবলৈ যায়। তাই পুৰা বজাৰ কৰি আনিলি। কি আনিলি ক মোৰ কাৰণে? কা নাহে আৰু এতিয়া মই যামগৈ। সি মোক চানডে ল'বলৈ আহিব বুলি কৈছে। হ'ব দে, পাছত আহিব আৰু কেতিয়াবা কৈছে। ভোক লাগিছে, ভাত দিবিনে? তাৰ একচুৱেলি বহুত দুখ লাগিছে। তাৰ দুখ লাগিছে মানে কি জানেনে, আমি যে ক'লোঁ ৰাতিপুৱা আমাৰ ট্ৰেইন আছে, আমি যামগৈ ৰাতিপুৱা। তাই সেইটো কাৰণে বহুত দুখ লাগিছে, সেইটো কাৰণে মোৰ কথা একো গুৰুত্বই দিয়া নাই। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিলৈ লৈ লৈছোঁ মই বিদায়। ভিডিঅ'টো আৰু ডাঙৰ নকৰোঁ, ইয়াতে সমাপ্ত কৰোঁ। যদিহে মোৰ ভিডিঅ'বোৰ চাই অকণমান ভাল পায়, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।